হেল্ল' এভৰিৱান, আজি আকৌ এটি নতুন প্ৰডাক্ট লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এইটো মই আজি ফ্লিপকাৰ্টৰ পৰাই আনিছোঁ। লিপ অইল হয়, বহুত বেছি ট্ৰেণ্ডিঙত আছে। মাৰ্চৰ লিপ অইল হয়। মই ছেট পিংকটো আনিছোঁ। ইয়াৰ বৰ্তমান 3টা ছেট এভেইলেবল আছে। এতিয়া লিপ অইলটো আপোনালোকক খুলি পেলাই দেখাই আছোঁ। দেখিছে 3 ml হয়, 240 লৈছিলে। আৰু দেখিব পাৰে ইমান কিউট হয়। দেখি মোৰ খুব বেছি ভাল লাগিছে, ইমান কিউট লাগিছে কালাৰটো, নহয় জানো? আপোনাৰ স্মেলটো বহুত বেছি ধুনীয়া। আপুনি আগতে যদি লিপ গ্ল'ছ লগাইছে তেনেকুৱা টাইপৰ স্মেলটো হয়। এতিয়া মই লগাই চাম, আপোনালোকক দেখাই আছোঁ। আকৌ এবাৰ দেখাই দিলোঁ। এতিয়া লগাব লৈছোঁ মই। ইমান কিউট নহয় জানো? আকৌ এবাৰ দেখাই দিলোঁ আপোনালোকক। Eyes closed, like we're dreaming even when we're not. You and me got a whole other meaning, I don't know how. You and me just know how it feels when we're falling in love. দেখিছে নহয়, লগোৱাৰ লগে লগে ইমান ধুনীয়া চাইন কৰিছে। আৰু এটা কথা, আপোনালোকৰ যিকোনো লিপষ্টিক ছেটেই হওক বা যিকোনো লিপষ্টিক হওক, আপোনালোক সকলোৰ তাতে লিপছত চেম কালাৰ নেদেখায়, অকণমান হ'লেও বেলেগ দেখায়। আৰু এইটো লগোৱাৰ পিছত ইমান ধুনীয়া চাইন কৰি আছে। এতিয়া মই বাহিৰত যাব ওলাইছোঁ, দেখিছে ইমান ধুনীয়া চাইন। অকণমান লগাইছোঁ, তথাপিও একেবাৰে নেচাৰেল টাইপ দেখাইছে, গ্ল' হৈ আছে। আৰু আপুনি 2-3 আৱাৰ্ছ পিছত ৰিএপ্লাই কৰিব পাৰে। এতিয়া মই ঘৰতো আহিলোঁ বাহিৰৰ পৰা, তথাপিও চব ইমান ধুনীয়া চাইন, একেবাৰে নেচাৰেল দেখাইছে। যদি প্ৰডাক্টটো আপোনালোকৰ ভাল লাগিছে, বাই কৰিব বিচাৰিছে, তেতিয়াহ'লে ডেছক্ৰিপশ্যনত থকা লিংকটো ক্লিক কৰি অৰ্ডাৰ কৰিব পাৰিব। থেংক ইউ।